নমস্কাৰ বন্ধুসকল, গুড ফৰ ব্লগছৰ অন্য এটা ভিডিঅ'লৈ মই পলাশ নাথে আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকক লৈ গৈছোঁ এগৰাকী কণমানি শিশুৱে সুদূৰ মুম্বাইত গৈ ফকাটিঙৰ গাঁৱৰ এগৰাকী শিশুৱে প্ৰতিভা বিকাশ কৰি সৌন্দৰ্য প্ৰতিযোগিতাত উইনাৰ হৈ আহিছে। বলকচোন তালৈকে আপোনালোকক লৈ গৈ আছোঁ। আৰু যিসকলে আমাৰ ভিডিঅ'বিলাক চাই আছে তেখেতলোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, কাৰণ আমি ভাল ভাল ভিডিঅ'বিলাক আপোনালোকৰ আগত দি আছোঁ। ত' যিমান পাৰে সিমান আমাৰ ভিডিঅ'বিলাক চাব, লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, স্কিপ নকৰাকৈ শেষলৈকে ভিডিঅ'বিলাক চাব। বলকচোন আপোনালোক লৈ গৈছোঁ। চ' ক'তনো আছে তাইৰ ঘৰ, তাইনো কিনো কৰি আছে, কিমাননো পঢ়া ছোৱালী, কিমান ডাঙৰ ছোৱালী, গোটেইখিনি লগত দেখুৱাই আছোঁ সবিশেষ। বলক আৰম্ভ কৰিছোঁ। Ready, go! আজি আমি NM নিউ ইণ্টাৰনেশ্যনেল ষ্টাৰৰ সৌন্দৰ্যতা প্ৰতিযোগিতাত খিতাপি গ্ৰহণ কৰি আহিছে আমাৰ মিছ ৰিমজিম। কি আছিলে তোমাৰ নামটো? হুছেইন বৰুৱা। তেখেতৰ ঘৰত উপস্থিত হৈছোঁ আৰু আমাৰ প্ৰগতিশীল জাতীয় মঞ্চ অসমৰ বিষয়ববীয়াসকল আছে। ত' তেখেতক এখন সম্বৰ্ধনা জনাব এখন কলাম গামোচাৰে। ত' মই আমাৰ ছেক্ৰেটাৰী উপস্থিতিত জনাইছোঁ। আৰু সঁচাকৈ ভাল লাগিছে, কণমানিজনীয়ে মুম্বাইত আছিলে ন, মুম্বাইত গৈ মুম্বাইত গৈ যিটো সৌন্দৰ্যতা প্ৰতিযোগিতা তাত খিতাপি গ্ৰহণ কৰিছে। আমি সঁচাকৈ গৌৰৱান্বিত, আমি প্ৰকাটিংবাসী হিচাপে। ত' তেখেতক অকণমান উৎসাহ দিবৰ কাৰণে আমি আহিলোঁ। ত' তেখেতৰ এইবিলাক আছে, তেখেতে প্ৰতিযোগিতাত মানে ভাগ লৈছিল। ত' ষ্টেপ বাই ষ্টেপ গৈ পেলাই তেখেতে মোক জনাইছোঁ। আৰু তেখেত দেউতাক, তেখেত মাতৃক, আইতাক, ঠিক আছে। তো ৰিমজিম, তোমাৰ পৰা এটা কথা সুধো, তুমি এই যে মানে সৌন্দৰ্যতা প্ৰতিযোগিতাত যাম বুলি ভাবিলা, তুমি কেতিয়াবা ভাবিছিলা আৰু কেনেকুৱা লাগিছে কৰি? তোমাৰ বহুত ভাল লাগিছে। তাত কেনেকুৱা লাগিছিলে? মুম্বাইত বেলেগ বেলেগ মানুহখিনি পাওঁতে কেনেকুৱা লাগিছিলে তোমাৰ? বহুত ভাল লাগিছিলে ন? তাত তুমি কথা চথা পতাবিলাকতো তাত হিন্দীত কথা পাতিছিলা, তো তুমি পাতিব পাৰিছিলা নে তাত? পাৰিছিলা ন? আচ্ছা, প্ৰথম গৈ তুমি যেতিয়া মুম্বাই এনে আমি নামহে কৈ থকা শুনো, তোমাৰ তাত গৈ পেলাই কেনেকুৱা লাগিছিল? ফূৰ্তিটো কেনেকুৱা লাগিছিল? বহুত ফূৰ্তি কৰিলা? আৰু তাত কিবা অসুবিধা পাইছিলা নেকি তুমি তাত? নাই পোৱা ন? এতিয়া তুমি কোন শ্ৰেণীত পঢ়ি আছা? ক্লাছ 1। আৰু কোন স্কুল আছিলে তোমাৰ? বামবৰাহী ন? আচ্ছা, ঠিক আছে। মই দেউতাককো দুষাৰমান সুধিব খুজিছোঁ যে তেখেতে যি অৰিহণা যোগাই আহিছে, তেখেতক ছাপোৰ্ট কৰি আহিছে, তাৰ কাৰণে তেখেতেও কেনেকুৱা মানে ধৰক অনুভৱ হৈছে? মানে প্ৰথম ক'বলৈ গ'লে প্ৰথমতে মই আৰম্ভ কৰিছোঁ, তাই প্ৰথম সত্ৰীয়া নৃত্যৰ বাবে মণিকাঞ্চন কলা নিকেতনলৈ গৈছিল। আৰু সেই কলা নিকেতনত তাত এটা ৱৰ্কশ্বপ দিছিল। ৱৰ্কশ্বপটো আপোনাৰ গুৱাহাটীৰ তেখেতৰ নামটো ৰিয়ান কমল আহিছিল। ৰিয়ান কমলে শিকাইছিল আৰু ৰাজীৱ ৰাগ বুলি এজন আহিছিল, তেখেত দুজনে শিকাইছিল। তাত এটা ৱৰ্কশ্বপ শিকাৰ পিছত তাত এটা কম্পিটিশ্যন পাতিছিল। এই কম্পিটিশ্যনটোত তাই ফাৰ্ষ্ট ৰানাৰ্ছ আপ হ'বলৈ সক্ষম হৈছিল। আৰু তেতিয়া আমি মানে মডেলিং আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ কোনো ক আমি একোৱেই গম পোৱা নাছিলোঁ। কি হয় বস্তুটোনো কেনেকুৱা, এই বিষয়টো আমি একো জনা নাছিলোঁ। তাৰপৰা পালে আৰু তেনেকৈ তাৰ দুদিনমানৰ পিছত বেদান্ত বিকাশ দত্তই ক'লে, যেনেকৈ এটা কম্পিটিশ্যন এটা আছে, তাইক লৈ যাওঁ। তেতিয়া মই ক'লোঁ, মোৰ ছোৱালীয়ে পাৰিব জানো? তেতিয়া তেখেতে এটা কথা কৈছিল, মইতো নোৱাৰা ছোৱালী, যোনটো পঠাই নিদিওঁ এনেকৈ বুলি কৈছে। তাই যিহেতু অকণ পাৰে সেইকাৰণে পঠাইছোঁ। তাই সেই কম্পিটিশ্যনটোত তাই ফাৰ্ষ্ট ৰানাৰ্ছ আপ হ'বলৈ সক্ষম হ'ল। তাই সেই তাৰ পৰা ষ্টাৰ্ট হৈছে। তাই কিন্তু গৈছিল সত্ৰীয়াৰ পৰা মানে আগত ৰাণীটো হৈ গ'ল। তুমি ডেন্সো কৰা ন? আৰু কি ডেন্স কৰিব জানা তুমি? আচ্ছা, তুমি মোক এটা কথা কোৱা, তুমি কি কৰি ভাল পোৱা? মই ডান্স আৰু মডেলিং কৰি ভাল পোৱা তুমি? আচ্ছা, তুমি মডেলিং যে কৰিলা, তুমি কাৰোবাক দেখিছিলা নে মই আমুকৰ নিচিনা মডেলিং কৰিম নে কি এনেকে ভাবিছিলা নেকি কিবা? তুমি কেনেকে ভাবিলা যে মই এইটো কৰিম বুলি, মডেলিং কৰিম বুলি? তুমিতো এদিন হলেও ভাবিছিলা বা কাৰোবাক দেখিছিলা,
যে মই এনেকৈও এদিন আহিম টিভিত ওলাম ভাবিছিলা নাই অঁ ভাবি আছিলা হয় নাই আচ্ছা তুমি তেতিয়াবাই ভাবিছিলা মই মডেলিং হ'ম বুলি ন আচ্ছা বুজি পোৱা নাছিলোঁ আচ্ছা তেনেকুৱা এটা সুবিধাও পোৱা নাছিলা তুমি হয় নাই হ'ব কাৰণে আচ্ছা তুমি এটা কথা কোৱা মোক তোমাৰ চবতকৈ ভাল লাগে হবি কি হবি মোৰ ডান্সিং যাই গৈ সুধিছে তই মুম্বাই গৈছিলি তুমি কি কোৱা সিহঁতক তেতিয়া মই মুম্বাই গৈ বহুত ভাল পাইছিলোঁ আৰু কি দেখিলা বুলি সুধিলে কি দেখিলা বুলি কৈছে তাত মই তাত সাগৰ দেখিলোঁ সাগৰ দেখি গ'লা আৰু তাত মই বহুত ভাল ভাল বস্তু দেখিছিলোঁ শ্বাহৰুখ খানৰ ঘৰ দেখি গ'লা আৰু শ্বাহৰুখ খানক চাব মন গৈছিলে না তোমাৰ তাত মন গৈছিলে ন অকণ চাইব মন গৈছিলে ন আচ্ছা তুমি এতিয়া আকৌ ক'ত যাম বুলি ভাবিছা এতিয়া কোৱা শুনিছো দেউতাই তোমাক থাইলেণ্ড নিব বোলে আকৌ নেপাল নিব বোলে যাবানে এতিয়া ৰিমজিম তুমি যে এতিয়া এই সৌন্দৰ্য প্ৰতিযোগিতাত তুমি অংশগ্ৰহণ কৰিছা তুমি এই সৌন্দৰ্য প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি তোমাৰ অনুভৱটো আমি গম পাইছোঁৱেই কেনেকুৱা লাগিছে তুমি ভৱিষ্যত পৰিকল্পনা কি তোমাৰ মানে এই সৌন্দৰ্য প্ৰতিযোগিতাত তুমি কেনেধৰণে আগবাঢ়ি যাম বুলি ভাবিছা মানে কি হ'ম বুলি ভাবিছা মানে সৌন্দৰ্য প্ৰতিযোগিতাৰ বাহিৰে আৰু অন্য কি কেনেকুৱা ধৰণৰ প্ৰফেশ্যনত তুমি যাম বুলি ভাবিছা মই ডক্টৰ হ'ম বুলি ভাবিছোঁ আৰু মডেলিং কৰা সফল মডেলিং সফল মডেলিং ভাল লাগিছে আচলতে ইমান কণমানিজনীয়ে ইমান ধুনীয়াকৈ কৈছে যে তেওঁ এজন সফল নাট্যকৰ্মী হোৱাৰ আৰু এজন ভাল সফল মানে মডেলিং হোৱাৰ যি সপোন দেখিছে আমি তেখেতক অত্যন্ত আমাৰ ফালৰ পৰা শুভেচ্ছা তথা ধন্যবাদ জনাইছোঁ তেখেত আগবাঢ়ি যাওক লগতে আমি তেখেতলোকৰ অভিভাৱককো আমি ধন্যবাদ জনাইছোঁ যে তেখেতলোকে এই কণমানিজনীক ইমান ধুনীয়াকৈ আগবঢ়াই লৈ গৈছে গতিকে ভৱিষ্যতৰ দিনতো যাতে তাইক আৰু আগবাঢ়ি যোৱাত সহায় কৰে আমিও দল সংগঠন হিচাপে বা আমি ৰাইজৰ কামৰ লগত জড়িত হৈ থকা ব্যক্তি হিচাপে আমিও তেখেতক যিমান পাৰোঁ সহায় কৰিবলৈ চেষ্টা কৰিম তেখেতলোকে যি কৈছে গগন চন্দ্ৰ নাথ বুলি যিজন ল'ৰাৰ কথা কৈছে সেইজনো আমাৰ ফকাটি গৈ সেইজনো আমাৰ এজন আগৰ পুৰণা সতীৰ্থ আছিলে আচলতে আমি এই গগন চন্দ্ৰ নাথক লৈ পেলাই আমিও গৌৰৱ অনুভৱ কৰোঁ যে আমাৰ ফকাটি গৈ এজন ল'ৰা নতুন উঠি অহা প্ৰজন্মৰ এজন ল'ৰা তেখেতে এই মডেলিং জগতখনত অসমলৈ বহুত সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে আমি আশা কৰিছোঁ তেখেতকো আমি আমাৰ এই মঞ্চৰ থ্ৰুৱেদি আমি তেখেতকো আমি ধন্যবাদ জনাইছোঁ যে তেখেতো অনাগত দিনত যাতে অসমৰ লগতে মানে ভাৰতবৰ্ষলৈ সুনাম কঢ়িয়াই আনিব পাৰে আমি তেখেতলৈ শুভেচ্ছা জনাইছোঁ Hello everyone, my name is Shreyasri Hussain Barua. I read in class 1. Our school name is Bambarari Ranpati Bhavan. My hobby is dancing. Thank you. বন্ধুসকল যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যিসকলে আমাৰ চেনেলত ভিডিঅ'বিলাক পাই আছে কিন্তু ছাবস্ক্ৰাইব কৰা নাই চ' তেখেতলোকে আমাৰ চেনেলৰ ভিডিঅ'বিলাক চাবৰ কাৰণে ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু ন'টিফিকেশ্যন বেল আইকনটো দবাই ৰাখিব আৰু যিসকলে আমাৰ ভিডিঅ'বিলাক শ্বেয়াৰ কৰিছে তেখেতলোকলৈ বহুত বহুত ধন্যবাদ জনাইছোঁ শেষত পুনৰবাৰ কওঁ ছাবস্ক্ৰাইব কৰি ৰাখিব ন'টিফিকেশ্যন ক্লিক কৰি ৰাখিব ধন্যবাদ